বন্ধুসকল স্বাভিমান চিৰিয়েলখনৰ আজিৰ খনটি সঁচাকৈ বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যখনৰে আমি দেখিবলৈ পাওঁ যে পুলিচ বিষয়জন গৈ কিনে অনিৰুদ্ধৰ ঘৰত উপস্থিত হয় আৰু অনিৰুদ্ধৰ দ্বিতীয় বিবাহ যে অবৈধ এই কথাটো কয় আৰু অনিৰুদ্ধ কাবেৰীৰ লগত বিয়াত বহিবলৈ হ'লে আৰাধ্যাৰ মৃত্যু হোৱা বুলি মানি ল'বলৈ কয়, কিন্তু অনিৰুদ্ধই আৰাধ্যাৰ যে মৃত্যু হৈছে এই কথাটো মানি নলয়। এতিয়া স্বাভিমান চিৰিয়েলখনৰ আজিৰ খনিত আমি দেখিবলৈ পাম দেৱ গৈ কিনে অনিৰুদ্ধক তাৰ লগৰজনে যে আৰাধ্যাক দেখিছিল এই কথাটো ক'ব। এতিয়া বাৰু এই কথাটো গম পোৱাৰ পাছত অনিৰুদ্ধই বাৰু কি কৰিব জানিবলৈ পাব আপোনালোকে স্বাভিমান চিৰিয়েলখনৰ আজিৰ খণ্ডটিত। এইফালে স্বাভিমান চিৰিয়েলখনৰ আজিৰ খণ্ডটিত আপোনালোকে আৰাধ্যাক দেখিবলৈ পাব। এতিয়া বাৰু আৰাধ্যাই ইমান দিন ধৰি ক'ত আৰু কেনেদৰে আছিল আৰু আৰাধ্যাই অনিৰুদ্ধৰ ওচৰলৈ পুনৰ ঘূৰি আহিব নেকি বাৰু? সঁচাকৈ স্বাভিমান চিৰিয়েলখনৰ আজিৰ খণ্ডটি বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকৰ কোন কোন বাৰু স্বাভিমান চিৰিয়েলখনৰ আজিৰ খণ্ডটি চাবলৈ অধীৰ অপেক্ষা ৰৈছে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।